নমস্কাৰ বন্ধুসকল, মই আপোনালোকলৈ আকৌ এটা নতুন জব লৈ আহিছোঁ। বহুত ভাল জব। আপোনালোকে জবটো এপ্লাই কৰক। মোৰ জব আপডেট সোনকালে পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰো কৰিব। এইটো হ'ল ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম ৰিক্ৰুইটমেণ্ট 2018 গ্ৰেড IV পোষ্ট 65 পোষ্ট আহিছে। লাষ্ট ডেট হ'ল 16/11/2018। নেম অফ অৰ্গেনাইজেশ্যন অৰ কোম্পানী নেম ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম। টোটেল ভেকেঞ্চি হ'ল 65টা। পোষ্ট নেম হ'ল গ্ৰেড IV। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ। অসমৰ সকলোবোৰে অনলাইন কৰিব পাৰিব। লাষ্ট ডেট হ'ল 16/11/2018। এইটো ৱেবছাইট দি দিছে, ৱেবছাইটটো চাই লওক। DHS Assam Gov.in। এইটো ৱেবছাইটত গৈ আপোনালোকে অনলাইন কৰক। বহুত ভাল জব, আপোনালোকৰ কাৰণে সুবিধা আহিছে। আৰু এই জবটোৰ বিষয়ে অধিক জানিবলৈ মই ডিছক্ৰিপশ্যনত এটা লিংক দি দিম। লিংকটোত গ'লে আপোনালোকে ভালকৈ ডিটেইলছখিনি চাই লওক। নমস্কাৰ।